আজি খুব ভাল লাগিছে দেই মোৰ। কি কাৰণে ভাল লাগিছে গম পাইছেনে? আজি আপোনালোকে এটা প্ৰমাণ কৰিছে, কাৰণ আজি যি নিৰ্বাচন আহি আছে পৌৰসভা নিৰ্বাচনত আপোনালোকে এটা সজাগ হৈছে যে এটা পৰিৱৰ্তন আনিব লাগে, আৰু সেই পৰিৱৰ্তন অনাৰ উদ্দেশ্যে আপোনালোকে আজি এই সভাত উপস্থিত হৈছে, নহয় জানো? আৰু আমি এই পৰিৱৰ্তন আনিম। আৰু এই পৰিৱৰ্তন কোনে আনিব? এই পৰিৱৰ্তন আনিব আম আদমি পাৰ্টি। আম আদমি পাৰ্টি আমাৰ 3জন কেণ্ডিডেট আছে, আজি এই সভাতে উপস্থিত আছে। মই এই সমূহীয়াকে এই সভাতে মই কৈ দিছো, আমাৰ 3জন কেণ্ডিডেট আছে, আৰু আমাৰ 3জনকে আমি জিকাই আনিম। জিকাম নে? আৰু জিকাম বুলি আমি ঠান লৈছো যেতিয়া আমি জিকামেই, আৰু আপোনালোকে তাৰ কাৰণে আপোনালোকে আমাক বহু সহায় কৰিব লাগিব। আজি আপোনালোকৰ উপস্থিতি চাই মই খুব ভাল পাইছো, কাৰণ আপোনালোকে এটা উদ্দেশ্যৰে আহিছে যে এইবাৰ পৰিৱৰ্তন আনিব লাগিব আৰু আম আদমি পাৰ্টিক আনিব লাগিব আপোনালোকৰ ৱাৰ্ডত, আৰু আমাৰ যিকেইটা বাকী ৱাৰ্ডত খেলিছো সেইকেইটা ৱাৰ্ডতো আমি আম আদমি পাৰ্টিক জিকাম। আমাৰ 3গৰাকী কেণ্ডিডেট উদিতা দাস, ইন্দ্ৰাণী গগৈ, জ্যোতি শইকীয়া, তিনিওকে আমি জিকাম। আৰু আমি ইয়াৰ কাৰণে যি কৰিব লাগে, আমি যেনেকুৱা ধৰণে আমি ৰাইজৰ ওচৰত যাব লাগে, ৰাইজে যিটো বিচাৰে সেই সকলোবিলাক ৰাইজৰ অভাৱ অভিযোগ আমি শুনিবলৈ বাধ্য হ'ম, আৰু তেওঁলোকৰ কাৰণে আমি কাম কৰিবলৈ বাধ্য হ'ম। এতিয়া কথা হ'ল, আপোনালোকে যে আম আদমি পাৰ্টিক ভোট দিব, কি কাৰণে ভোট দিব? আমাৰ যে কেণ্ডিডেট 3গৰাকী আছে, 3গৰাকী কেণ্ডিডেটক যে আপোনালোকে ভোট দিব, কি কাৰণে ভোট দিব? কাৰণ আমাৰ 3গৰাকী কেণ্ডিডেটে আপোনালোকক গ্যাৰাণ্টি দিছে, কেৱল ঘোষণা দিয়া নাই, তেওঁলোকে গ্যাৰাণ্টি দিছে দুটামান কাম কৰিম বুলি। সেই কামকেইটাকে আপোনালোকক কৰি দেখুৱাব, আৰু সেই কামকেইটা কৰাবৰ কাৰণে আপোনালোকে তেওঁলোকক ইলেকশ্যনত জিকাই আনিব লাগিব। তেওঁলোকে গ্যাৰাণ্টি দিছে কি গম পাইছে? তেওঁলোকে গ্যাৰাণ্টি দিছে যে আমাৰ যিবিলাক নলা নৰ্দমাৰ যিবিলাক সমস্যা, সেই নলা নৰ্দমাৰ সমস্যা তেওঁলোকে সমাধান কৰিব। তেওঁলোকে গ্যাৰাণ্টি দিছে আমাৰ যি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, এতিয়া আপোনালোকক ক'বলৈ গ'লে এতিয়া পৌৰসভাৰ অন্তৰ্গত আমাৰ এইকেইটা ৱাৰ্ড, নহয় জানো? কিন্তু পৌৰসভাৰ যিবিলাক সুবিধা পাব লাগে সেই সুবিধাবিলাক আপোনালোকে পাইছেনে? নাই পোৱা। কিন্তু আপোনালোকে তাৰ বিনিময়ত কিন্তু আপোনালোকে টেক্স দি আছে। কিন্তু আমি কিয় টেক্স দি থাকিম? যদি আমি টেক্স দি আছো তাৰ বিনিময়ত আমি তাৰ সুবিধাবিলাকো পাব লাগিব, আৰু সেই সুবিধাবিলাক আপোনালোকক দিবৰ কাৰণে আম আদমি পাৰ্টি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু গ্যাৰাণ্টি দিছে যে আপোনালোকৰ যিবিলাক পথ উপপথ বেয়া হৈ আছে সেই পথ উপপথবিলাকো তেওঁলোকে পকীকৰণ কৰিব। তেওঁলোকে গ্যাৰাণ্টি দিছে যে আমাৰ যিবিলাক ৰেচন কাৰ্ড পাই গ'লহেঁতেন, কিন্তু এনেকুৱা হ'ব নালাগে। আৰু যেতিয়া আমাৰ আম আদমি পাৰ্টি চৰকাৰ, আমাৰ আম আদমি পাৰ্টি কেণ্ডিডেট জিকিব, মিউনিচিপালিটি নিৰ্বাচনত আহিব, তেওঁলোকে আপোনালোকৰ এই ৰেচন কাৰ্ডৰ সমস্যা সমাধান কৰিব। তেওঁলোকে আপোনালোকৰ যি অৰুণোদয় আঁচনি বহুতে পোৱা নাই, সেই অৰুণোদয় আঁচনি যিসকলে পোৱা নাই তেওঁ উপযুক্ত ব্যক্তিক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ তেওঁ যথোপৰ্যায়ত চেষ্টা কৰিব, আৰু তেওঁ দিব। আৰু লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিবিলাকে ঘৰ পোৱা নাই, যিসকলে পাবলগীয়া লোকে ঘৰ পোৱা নাই, তেওঁলোককো তেওঁ ঘৰ দিবলৈ বাধ্য হ'ব, আৰু তেওঁ গ্যাৰাণ্টি দিছে এইখিনি তেওঁ কৰি দেখুৱাব। আৰু ইয়াৰ পাছতেই আৰু এটা আমাৰ গ্যাৰাণ্টি আছে। এই গ্যাৰাণ্টিটো আপোনালোকে মনত ৰাখিব। সেইটো গ্যাৰাণ্টি কিন্তু বেলেগে দিয়া নাই, কেৱল আম আদমি পাৰ্টি আমাৰ কেণ্ডিডেটসকলে দিছে। সেই গ্যাৰাণ্টিটো হৈছে যে তেওঁ এটা ৱেবছাইট খুলিব। আমাৰ যিকেইজন কেণ্ডিডেট আছে তেওঁ যদি জিকি আহে এটা ৱেবছাইট খুলিব। ৱেবছাইট বুলি ক'লে সকলোৱে গাঁৱৰ আমাৰ সকলোৱে বুজি নাপাব পাৰে, কিন্তু আমাৰ যিসকল ডেটা চাম আছে, যিসকলে মোবাইল টিপি ভাল পায়, যিসকলে কম্পিউটাৰ টিপি ভাল পায়, তেওঁলোকে গম পায় ৱেবছাইট মানে কি। মই বৰ বহলকে ক'ব নাযাওঁ। সেই ৱেবছাইট এটা খুলিব। সেই ৱেবছাইটত কি হ'ব, আপোনালোকৰ ৱাৰ্ডৰ যিবিলাক সমস্যা আছে, আপোনালোকৰ ৱাৰ্ডত যিবিলাক টকা আহিছে মিউনিচিপালিটিৰ আণ্ডাৰত, সেই কিমান টকা খৰচ হৈছে, সেই সকলোবিলাক তথ্য সেই ৱেবছাইটত তেওঁ দাখিল কৰি যাব। আৰু লগতে আপোনালোকৰ এই ৱাৰ্ডৰ বা যিকেইটা ৱাৰ্ডত আমাৰ জিকি আহিব, সেই ৱাৰ্ডৰ প্ৰতিজন ভোটাৰৰ নাম তাত সন্নিৱিষ্ট থাকিব, আৰু কোনে কি সুবিধা পাইছে, কোনে কি নাই পোৱা সেইবিলাকো সন্নিৱিষ্ট থাকিব। এইখিনিয়ে হ'ল আমাৰ গ্যাৰাণ্টি। এতিয়া দেখা গৈছে যে এতিয়া নিৰ্বাচনটো আহি আছে। আমাৰ এইটো ৱাৰ্ডৰ কথাই মই ক'ব বিচাৰিছো। এই ৱাৰ্ডত 4জন কেণ্ডিডেট, 4জন কেণ্ডিডেটৰ
কিন্তু ভিতৰত কিন্তু আপোনালোকৰ ওচৰত সদায় সততে পাই থাকে, কাক পাই থাকে আপোনালোকে নিশ্চয় গম পাইছে। আম আদমি পাৰ্টিৰ পৰা যি প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতে কিন্তু আপোনালোকক এই যিটো আমাৰ কৰোণা মহামাৰীৰ সময়ত কেনেকুৱা এটা দুৰৱস্থা হৈছিল আপোনালোকে সকলোৱে জানে। সেই সময়ত কিন্তু তেওঁ যি পাৰে তেওঁ সাধ্য অনুযায়ী এই দুখীয়া জনতাক তেওঁ কিন্তু সকলোকে কিবা এটা হলেও আপোনালোকক কিবা এটা দিছিলে। আৰু সেইকাৰণে তেওঁ সেই সমাজ সেৱা যে কৰিছে, সেই সমাজ সেৱা সেই তেতিয়াৰ পৰা কৰিছে। কেৱল এই ৰাজনীতিত আহি পেলাই যে তেওঁ সমাজ সেৱা কৰিব বিচাৰিছে নহয়, এই ৰাজনীতিত তেওঁ এই কাৰণে আহিছে যিখিনি তেওঁ সেই এই পদটোত থাকি তেওঁ কৰিব পৰা নাছিলে, এই পদটোত থাকি আপোনালোকৰ কাৰণে আৰু সেৱা আগবঢ়াবৰ কাৰণে তেওঁ এই ৰাজনীতিত আহিছে আৰু আম আদমি পাৰ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু আপোনালোকে তেওঁক জিকাই আনিব লাগিব, জিকাই এই কাৰণে আনিব লাগিব কাৰণ ভৱিষ্যতৰ আৰু সুবিধাবিলাক তেওঁ পাবলৈ যদি আছে, কাৰণ তেওঁ যিখিনি কৰিব নোৱাৰে সেই কামখিনি তেওঁ পৰৱৰ্তী পৰ্যায়ত কৰি যাব। আৰু বাকী যিগৰাকী কেণ্ডিডেট আছে তেওঁলোকেও এইবিলাক কাম কৰিব। যদি উপস্থিত আছে মই সকলোকে ইয়াৰ পৰা অনুৰোধ জনাইছো, আমাৰ তিনিগৰাকী কেণ্ডিডেটক আপোনালোকে ভোট দি জিকাব লাগিব। আৰু এতিয়া ক'বলৈ গ'লে মই এই ৱাৰ্ডৰ কথা ক'ব বিচাৰিছো যে আমাৰ 4গৰাকী কেণ্ডিডেট আছিলে, 4গৰাকী কেণ্ডিডেটে কিন্তু তাৰে এগৰাকী কেণ্ডিডেট আপোনালোকে নিশ্চয় গম পায় ঘৰৰ পৰা বোলে ওলাই পোৱা নাই, আজি ওচৰৰ মানুহে বোলে দেখিয়ে পোৱা নাই। আপুনি সেইটো চিন্তা কৰে, সেইগৰাকী কেণ্ডিডেটক বিজেপিৰ কেণ্ডিডেট হয়, তেওঁক যদি ঘৰৰ ওচৰৰ মানুহে যদি দেখি পোৱা নাই তেনেহ'লে আপোনালোক আঁতৰৰ পৰা গৈ তেওঁক আপুনি কেনেকৈ দেখা পাব, আপোনাৰ সমস্যাবিলাক তেওঁৰ আগত কেনেকৈ অৱগত কৰিব। আপোনাৰ সমস্যাবিলাক অৱগত কাক কৰিব পাৰিব, যাক আপুনি সততে পাই থাকিব, যোন আপোনালোকৰ ওচৰলৈ সদায় আহি থাকে, যাক আপোনালোকে পাই আছে তেওঁকে অৱগত কৰিব নহয় জানো। সেইকাৰণে আপোনালোকে আমাৰ কেণ্ডিডেট গৰাকীক আপোনালোকে ভোট দি জয়যুক্ত কৰাব লাগিব। আৰু লগতে আৰু এগৰাকী কেণ্ডিডেট এইটো ৱাৰ্ডৰ পৰাই খেলিছে, সেইগৰাকী কেণ্ডিডেট গুৱাহাটীত থাকে। এতিয়া আপোনালোকৰ সমস্যাবিলাক ক'বৰ কাৰণে আপুনি গুৱাহাটীত যাব নে আপোনালোকে এডোখৰতে আহি পেলাই আমাৰ শান্তিপাৰাত গৈ ক'বগে আমাৰ কেণ্ডিডেটক অধিকাৰ দাসক ক'ব, সেইটো আপোনালোকে চিন্তা কৰিব। বা আমাৰ যি কেণ্ডিডেট ইন্দ্ৰাণী গগৈ আছে আৰু জ্যোতি শইকীয়া আছে তেওঁলোকক ক'বগে। গতিকে মই অনুৰোধ জনাইছো, এই মঞ্চৰ পৰা আপোনালোকক অনুৰোধ জনাইছো, আপোনালোক যিহেতু আগবাঢ়ি আহিছে, আপোনালোকৰ সমস্যাবিলাক বুজি পাইছে আৰু এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যে একমাত্ৰ এটাই ৰাজনৈতিক দল আছে যিটো হৈছে আম আদমি পাৰ্টি, সেই আম আদমি পাৰ্টি আপোনালোকে ভোট দি জয়যুক্ত কৰক। আৰু বিশেষ মই নকওঁ, সকলো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ আপোনালোকৰ এটা ভোটে আমাৰ প্ৰতিনিধিসকলৰ বিজয় যাত্ৰা আগবঢ়াই লৈ যাব আৰু আপোনালোকৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাব। গতিকে মই সদৌ শেষত এটা ধ্বনিৰে ক'ব বিচাৰিছো, সকলোৱে মোৰ লগত যেন জয়ধ্বনি দিয়ে আম আদমি পাৰ্টিৰ ক্ষেত্ৰত। আম আদমি পাৰ্টি জিন্দাবাদ, আম আদমি পাৰ্টি জিন্দাবাদ, আম আদমি পাৰ্টি জিন্দাবাদ। ধন্যবাদ।